হেল্ল' গাইজ সংটিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখনতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিখনটিত আপোনালোকে দেখিবলৈ পাব পেহীয়েকে অদিতি আৰু আদিক আশ্ৰমলৈ মাতি পঠিয়াব। আদি আৰু অদিতি আশ্ৰমত উপস্থিত হোৱাৰ লগে লগে পেহীয়েকে দুয়োকে ক'ব যে অনাবিলাক যোৱাকালি আহি শেষ সুগিয়নি দি গৈছে, দুদিনৰ পাছত হেনো আশ্ৰমখন ভাঙি দিব। মই এই কণ ল'ৰা ছোৱালীবোৰক লৈ কলৈ যাম? আৰু তেতিয়া অদিতিয়ে পেহীয়েকক ক'ব যে পেহী আপুনি চিন্তা নকৰিব, এই আশ্ৰম আমাৰ প্ৰাণ। যেতিয়ালৈকে মই আৰু আদি জীয়াই আছোঁ অনাবিলক এই আশ্ৰমৰ একো এডাল ক্ষতি কৰিব নিদিওঁ। আৰু তেতিয়া আদিয়ে ক'ব যে আমি ইতিমধ্যে আইনী দিশটো পৰীক্ষা কৰি আছোঁ। অনাবিলে ভুৱা নথিপত্ৰ তৈয়াৰ কৰি এই মাটি দখল কৰিবলৈ বিচাৰিছে। মই আমাৰ উকিলৰ লগত কথা পাতিছোঁ, আজি আবেলিৰ ভিতৰতে আমি ষ্টে অৰ্ডাৰ উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া বাৰু আদি আৰু অদিতিয়ে আশ্ৰমখন বচাব পাৰিবনে নে আশ্ৰমখন অনাবিলৰ হাতলৈ যাব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব মন্দিৰাই দেউতাকৰ অফিচৰ মানুহজনক লগ কৰিব আৰু ক'ব যে আপুনি মোৰ কথাত বিশ্বাস ৰাখক। আদিৰ দেউতাক যেতিয়া সকলো ফালৰ পৰা অকলশৰীয়া হৈ পৰিব তেতিয়া তেওঁৰ ব্যৱসায় আৰু সম্পত্তিৰ দায়িত্ব আমাৰ হাতলৈ আহিব। মোক মাথো সহায় কৰক, বাকী দায়িত্ব মোৰ। আৰু তেতিয়া মেনেজাৰজনে ক'ব যে ঠিকে আছে, মই তোমাৰ লগত আছোঁ, ভুল হ'লে কিন্তু ৰক্ষা নাই। এতিয়া বাৰু মন্দিৰাই আদিৰ দেউতাকক কি ষড়যন্ত্ৰৰে অকলশৰীয়া কৰিব আৰু ব্যৱসায়ৰ সকলো সা সম্পত্তিবোৰ নিজৰ নামত কৰিব জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আদি ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া গাৰ্গীৰ দেউতাক আদিক লগ পাব। তেতিয়া গাৰ্গীৰ দেউতাকে আদিক ক'ব যে অদিতিৰ সেই আশ্ৰমখন আৰু বেছি দিন নাথাকে, অতি শীঘ্ৰেই সেইখন ধ্বংস হ'ব। কিয়নো অদিতিৰ হৃদয় হ'ল সেই আশ্ৰমখন। হাত ভৰিত আঘাত কৰিলে মানুহ সুস্থ হৈ উঠে, কিন্তু হৃদয় আঘাত কৰিলে মানুহ একেবাৰে ভাঙি পৰে। আৰু অদিতিৰ দুৰ্বলতা হ'ল সেই আশ্ৰমখন। যদি আশ্ৰমখনৰ কিবা অনিষ্ট হয় তেতিয়া অদিতিয়ে নিজেই শেষ হৈ যাব। এতিয়া বাৰু আদিয়ে আশ্ৰম আৰু অদিতিক এই ষড়যন্ত্ৰৰ পৰা কেনেকৈ বচাব পাৰে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।